হেল্ল' এভৰিৱান দুপৰীয়া ভাতকেইটা খাই বিচনাতে পৰি দিলোঁ কেতিয়ানো টোপনি আহিল গমকে নাপালোঁ একেবাৰে 4টা বজাতহে সাৰ পাইছোঁ মাৰ উৎপাত এতিয়া সোনকালে উঠ নামঘৰৰ পৰা চাকি এগছ দি আহোঁগৈ কাৰণ মই আজি আকৌ সন্ধিয়া গুৱাহাটীলৈ ৰিটাৰ্ণ হ'ম ঘৰ আহিছিলোঁ এসপ্তাহ থাকিলোঁ গাও বেয়া আছিলে এয়া মই ঘৰদৰকৈ নামঘৰলৈ ওলাই ল'লোঁ মা আগতীয়াকৈ গৈ ৰেডি মাৰ উৎপাত যে দেৰি হ'ব সোনকালে যা 8টা বজাত যিহেতু মোৰ ছুপাৰ আছে নাইট ছুপাৰ ঘৰৰ পৰা অহাৰ সময়ত সদায় মই এনেদৰে নামঘৰত চাকি এগছ দি থৈ আহোঁ মাৰ নামত দেউতাৰ নামত মোৰ নামত ঘৰখনৰ নামত যাতে সকলো ভালে থাকক ইমান দূৰ জাৰ্ণি যিহেতু মই যাতে ভালদৰে অহা যোৱা কৰিব পাৰোঁ ভালদৰে যাতে থাকিব পাৰোঁ বেমাৰ আজাৰ একো নহয় তাৰ বাবে ভগৱানৰ ওচৰত আশীষ বিচাৰিছোঁ মা আৰু মই দুইজনে গ'লোঁ ভগৱানৰ ওচৰত এনেদৰে আশীষ বিচাৰিলে মনটো অলপমান পাতল লাগে তাৰপিছত খৰধৰ কৰি কাপোৰযোৰ সলাই লগে ওলালোঁ টাউনলৈ বুলি কাৰণ ইম্পৰ্টেণ্ট কাম এটা আছিল এয়া সন্ধিয়াই হ'ল মোৰ বাছো আহিব হ'ব এতিয়া আজিলৈ আহিছোঁ বাই